নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াইছোঁ জুন মাহৰ বাবে মেঘ ৰাশিৰ মাহেকীয়া ৰাশিফল। জুন মাহৰ ৰাশিফল অনুসৰি এই মাহটো মেঘ ৰাশিৰ লোকৰ বাবে বহু দিশত অনুকূল হোৱাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিতে মংগল চতুৰ্থ স্থানত থাকিব, যিয়ে আপোনাক স্বাস্থ্যজনিত সমস্যাও অৱশ্যে দিব পাৰে। কিন্তু 7 তাৰিখৰ পৰা ই আপোনাৰ পঞ্চম ঘৰলৈ গৈ ৰাজযোগ গঠন কৰিব, যিয়ে আপোনাক শিক্ষা আৰু ধন সম্পৰ্কীয় বিষয়ত সফলতা প্ৰদান কৰিব। এই মাহত ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিছু প্ৰত্যাহ্বান আহিব, যিয়ে তেওঁলোকক অসুবিধা দিব পাৰে। মাহৰ আৰম্ভণি বিবাহিত লোকৰ বাবে অনুকূল হ'ব আৰু আপোনাৰ সম্পৰ্কত প্ৰেম বাঢ়িব। কিছু আৰ্থিক অসুবিধাৰ সৃষ্টি হ'ব পাৰে, অৱশ্যে আপোনাৰ উপাৰ্জন ভালকৈ বৃদ্ধি পাব। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো মধ্যমীয়াৰ পৰা উন্নত হোৱাৰ সম্ভাৱনা আছে। শনি গোটেই মাহটো দ্বাদশ স্থানত থাকিব, যাৰ বাবে কৰ্মক্ষেত্ৰত ব্যস্ততা বাঢ়িব। কৰ্মসূত্ৰে আপোনাৰ যাত্ৰা কৰাৰ সুযোগ পাব পাৰে। বিদেশ ভ্ৰমণৰ সম্ভাৱনা থাকিব পাৰে। মাহৰ আৰম্ভণিতে বুধ সূৰ্যৰ সৈতে দ্বিতীয় স্থানত থাকিব, যাৰ ফলত কৰ্মক্ষেত্ৰত ভাল সফলতা আৰু আৰ্থিক লাভৰ সম্ভাৱনা সৃষ্টি হ'ব। ইয়াৰ পিছত 6 তাৰিখে তৃতীয় ঘৰলৈ গুচি যাব, যিয়ে আপোনাক যোগাযোগৰ পৰা ভাল সুবিধা দিব আৰু চাকৰিত আপোনাৰ স্থান শক্তিশালী হ'ব। ইয়াৰ পিছত 22 তাৰিখৰ পৰা তেওঁ আপোনাৰ চতুৰ্থ ঘৰলৈ আহি দশম ঘৰটোক চাব, যাৰ বাবে আপুনি কঠিন সময়ৰ পৰা ওলাই আহি আপোনাৰ চাকৰিৰ পৰিস্থিতি উন্নত কৰিব পাৰিব। মাহৰ শেষৰ ফালে অৰ্থাৎ 29 জুনলৈ শুক্ৰ সপ্তম স্থানত থাকিব, ফলত আপোনাৰ ব্যৱসায়ৰ বাবে অনুকূল পৰিস্থিতি বুলি ক'ব পাৰি। ইয়াৰ উপৰিও বৃহস্পতিৰ অমিত দৃষ্টিও সপ্তম স্থানত থাকিব, যাৰ বাবে ব্যৱসায়ত নিৰন্তৰ অগ্ৰগতিৰ সম্ভাৱনা থাকিব আৰু আপোনাৰ ব্যৱসায়ত ভাল অৱস্থা দেখা যাব। আৰ্থিক ক্ষেত্ৰত এই মাহে আপোনাৰ বাবে মিশ্ৰিত ফল কঢ়িয়াই আনিব পাৰে। এই মাহত ভাল উপাৰ্জনৰ সম্ভাৱনা থাকিব পাৰে। গোটেই মাহটো দ্বাদশ স্থানত শনি উপস্থিত থাকিব, যাৰ ফলত আপোনাৰ খৰচ বৃদ্ধি হৈ থাকিব। কিন্তু গোটেই মাহটো ৰাহু একাদশ ঘৰত উপস্থিত থাকিব, যি আপোনাৰ ইচ্ছা পূৰণ কৰাই নহয়, আপোনাৰ আয়ো অবিৰতভাৱে বৃদ্ধি কৰিব। ব্যৱসায়ৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা পাব। 29 তাৰিখৰ পৰা শুক্ৰ দ্বিতীয় ঘৰলৈ যোৱাৰ লগে লগে আপুনি ব্যৱসায়ত আৰু অধিক আৰ্থিক লাভ কৰিব পাৰিব। বৃহস্পতিও সপ্তম স্থান, নৱম স্থান আৰু একাদশ স্থানত দৃষ্টি আগবঢ়াব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায় আৰু কামৰ পৰিসৰ বৃদ্ধি পাব আৰু আয় বৃদ্ধি হৈ থাকিব। মাহৰ আৰম্ভণিতে আপোনাৰ দ্বিতীয় ঘৰত আৰু তৃতীয়াৰ্ধত আপোনাৰ তৃতীয় ঘৰত সূৰ্য আহিব। এনে পৰিস্থিতিত অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব পাৰে আৰু চৰকাৰী খণ্ডৰ লগত জড়িত লাভৰ সম্ভাৱনা থাকিব পাৰে। মংগল প্ৰথমে আপোনাৰ চতুৰ্থ ঘৰত বহি আপোনাৰ একাদশ ঘৰটোক চাব, তাৰপিছত 7 তাৰিখৰ পৰা পঞ্চম ঘৰলৈ গৈ তেওঁ আপোনাৰ একাদশ ঘৰটোক চাব, যাৰ বাবে আপুনি আৰ্থিক সুবিধা পোৱাৰ ভাল সম্ভাৱনা থাকে। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহটো আপোনাৰ বাবে দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। গোটেই মাহটো পঞ্চম স্থানত কেতুৰ উপস্থিতিয়ে ইজনে সিজনৰ প্ৰতি ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে, ফলত আপোনাৰ সম্পৰ্কত সঘনাই উত্তেজনা, সংঘাত আৰু কাজিয়া সৃষ্টি কৰিব পাৰে। সূৰ্য মাহৰ আৰম্ভণিতে দ্বিতীয় স্থানত বুধৰ সৈতে থাকিব, যাৰ বাবে আপুনি ঘৰৰ হেঁচাত পৰি আপোনাৰ পৰা আপোনাৰ প্ৰিয়জনক আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব পাৰে। ইয়াৰ পিছত 15 তাৰিখৰ পৰা বৃহস্পতি দেৱৰ লগত সূৰ্য তৃতীয় স্থানত থাকিব। এই সময়ছোৱাত বন্ধু বান্ধৱীৰ পৰামৰ্শ লৈ আপোনাৰ সম্পৰ্ক পৰিচালনা কৰিবলৈ চেষ্টা কৰিব। বিবাহিতসকলৰ ক্ষেত্ৰত শুক্ৰ প্ৰায় গোটেই মাহটো আপোনাৰ প্ৰথম ঘৰত থাকিব। এনে পৰিস্থিতিত আপোনাৰ সম্পৰ্কত মৰম বাঢ়িব, ৰোমান্টিকতাৰে ভৰা মুহূৰ্ত থাকিব আৰু সম্পৰ্কত মধুৰতা বাঢ়িব, লগতে ইজনে সিজনক সন্মান কৰিবলৈ চেষ্টা কৰিব।